ভাত তুমি বনানা মই দালি বনাইছো এইটো কি পিন্ধিছা যাবা কেনেকুৱা লাগিছে দেউতা খাই মাছৰ টেঙাটো ভাল হৈছেনে দিয়া খোৱা গুড মৰ্ণিং গাইজ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ঘৰত আছোঁ বহুত দিনৰ মূৰত আহিলোঁ বহুত দিন মানে কি আৰু এসপ্তাহৰ মূৰত আহিলোঁ আৰু উঠি ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ অলপমান দেৰিও হ'ল 10টা বাজি গৈছে অলৰেডি কাৰণ ৰুমত থাকিলে বহুত বেছি সময় শুবলৈ নাপাওঁ তো ঘৰত আহিলে চান্সটো পাওঁ পূৰা শুই দিওঁ এবাৰ 5টামান বজাত উঠি পেলাই পেচাব কৰি আকৌ শুই গৈছোঁ এতিয়া 10টা বাজিছে আৰু মায়ে পূৰা চিঞৰি আছে বোলে আজৰি কৰি দে মা ক'ৰবাত যাব মানে কিবা প্ৰশিক্ষণ আছে মানে য়োগাৰ তেওঁলোকৰ গোটবিলাকৰ ত' তাতে যাব ব্ৰেকফাষ্টটো ৰেডি কৰিছে কি বনাইছে এবাৰ চাই লওঁ আহক কি বনাইছা তোমাৰ কাৰণে ৰুটি ভাজি বনাইছো অঁ দিয়া ৰুটি বনাইছা এইটো কি পিন্ধিছা যাবা ক'ত যাব হা এই গোটৰ হেৰিত যাবা য়োগা দিয়া কি ৰঙা এটা নেকি আজি দিয়া খাই লওঁ কেইটা বজাত আহিবা আজি সোনকালে আহিম তথাপিও কামখিনি কৰি 1:30মান বাজিব নেকি ভাত তুমিহে বনানা মই দালি বনাইছো অঁ মাছ ৰাখিছে বোলে দেউতাই মাছ বনাবা অঁ মাছ কিহেৰে বনাম তুমিচোন কালি জিকা নালাগে বুলি কৈছা হ'বলা বিলাহী টেঙা বনাম দিয়া বিলাহী আলু বইল কৰি নৰ্মেলি নেমু চেপি দিবা নেমু একদম টি চাৰ্ট পিন্ধি লৈছে ভাইটিৰ তাতে গৈ আৰু বেলেগ ড্ৰেছ পিন্ধিব চুইজাৰ টুইজাৰ কিবা লগাই ল'ব আৰু মানে য়োগা কৰোঁতে যাতে অলপমান ভাল হয় দিয়া ভোক লাগিছে ধুনীয়াকৈ মায়ে শুকান ৰুটি আৰু আলু ভাজি আলু কণী ভাজি দি দিছে আৰু এতিয়া খাই লৈ আৰু বহুত কাম আছে আকৌ মাছ ৰাখিছে মা যিহেতুকে পঞ্চায়তলৈ যাব মাছ বচা দায়িত্বটো মোকে এজ ইউজুৱেল সদায় ময়ে বাচিব লাগিব ত' এইটো ব্ৰেকফাষ্টটো কৰি মাছটো বাচিম তাৰপিছত আকৌ ভাতো বনাব লাগিব মানে উপায় নাই দালি চালি বনাই থৈ গৈছে নিজৰ ভাগৰখিনি মা আকৌ আজি শনিবাৰে একো নাখায় মাছ মাংস তথাপিও আমি খাব নাপাম বুলি ৰাখিছে মাছটো তো আমাকে বনাব দিছে আমাকে খাব দিছে ত' দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকিব চ' ৰাইজ পূৰা বৰষুণ আহিছে জল্দি মাছটো বাছি লওঁ আৰু মাছটো বাছি গা পা ধুম হৈ গ'ল ৰাইজ পূৰা বৰষুণ চাহকাপ খাবই পৰা নাছিলোঁ ভালকৈ এতিয়া মাছটো বাচি আহি ধুনীয়াকৈ চাহকাপ খাই লওঁ বোলো বৰষুণ পৰি আছে বৰষুণৰ বতৰ মাংস অলপ হ'লে ভাল আছিলে বৰষুণটো এৰিলে গা ধুই আকৌ ভাতত লাগিব হ'ব ধুনীয়াকৈ বৰষুণটো এৰিলে এইটো চান্সতে মই গাটো ধুই লওঁ গা পা ধুই আকৌ খানা বনাম আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ গা পা ধুই ৰেডি হৈ লৈছোঁ আৰু এতিয়া ভাতত ধৰিম যিহেতুকে 12টা বাজিব হৈছে ত' বেছি নবনাওঁ মাছ বনাম মায়ে দালি বনাই থৈ গৈছে মাছটো বনাম আৰু মাছৰ পেটু বনাম বেঙেনা দি সেনেকৈ খাই দিম আৰু দুপৰীয়া ভাত সাজ এইফালে কেৰাহী পাতি দিছোঁ কেৰাহী গৰম হোৱাৰ লগে লগে মিঠাতেল দিছোঁ ধুনীয়াকৈ তেল গৰম হৈ গৈছে আৰু এতিয়া এপিচ এপিচকৈ মাছটো দি দিম আৰু এইফালে কুকাৰটোত বহাই দিছোঁ আলু 3টা দিছোঁ আৰু পানীটো অলপ বেছিকৈ দিছোঁ কাৰণ এইখিনি পানীয়ে গৰম হৈ থাকিবতো এইখিনি পানীয়ে মই আঞ্জাটো দি দিম অলপমান নিমখ দিলোঁ 2টা চিটি আহিব দিম তো এইখিনি মাছ ভজা হৈ গৈছে বহুত বেছি খৰকৈ নাভাজোঁ বেছি ভাজি থাকিলে মানে কি হয় টেষ্টটো গুচি যায় চ' তথাপিও অলপমান বেছি ভাজা গ'লেই উপায় নাই বিলাহীখিনিও ধুনীয়াকৈ সৰু সৰুকৈ কাটি লওঁ এনেকৈ পিটিকি দিলে ধুনীয়াকৈ গুটিবিলাক গুচি যায় সেইটো মায়ে কি কৰে এনেকৈ এইখিনি ৰখাই লয়
এইখিনি বস্তু পেলাই নিদিয়ে, এই চাহ চেকা চেকনি পাতে গুটিকেইটা চেকি ৰসটো দি দিয়ে, নহ'লে বোলে টেঙাটো কমকৈ হয়। তেল জোখতকৈ বেছি আছে, ইমান তেল খাব নোৱাৰি। এতিয়া মোক বহুতে ক'ব ভাইটি তুমি ইমান চিপচ, উপায় নাই। ইমানখিনি তেলত যদি মই মাছৰ আঞ্জা বনাওঁ একো লাভেই নহ'ব। পাঁচফোৰণ দি দিছোঁ, জিৰা অলপ আছে, কালজিৰাকে দি দিছোঁ, ডাইৰেক্ট বিলাহী দি দিছোঁ, নিমখ দি দিছোঁ, মাছ ভাজাত নিমখ আছেই তেলত, ভালকৈ লৰাই দিছোঁ। বিলাহীৰ ৰসখিনিও দি দিছোঁ একেবাৰতে। চৰাই এইফালে প্ৰেছাৰৰ ঢাকনি খোল খাই গ'ল। ইয়াতে আলুখিনি ধুনীয়াকৈ মই হেৰি কৰি দিওঁ, অলপমান হালধিও দি দিওঁ, আৰু একো কৰিব দৰকাৰ নাই। ধুনীয়াকৈ বিলাহীখিনি ভাজা হোৱাৰ লগে লগে এইখিনি তাতে ঢালি দিম। চ' ৰাইজ, বিলাহী ভাজা হোৱাৰ পিছতে ইয়াতে আলু আৰু পানীখিনি দি দিছোঁ। এতিয়া 10 মিনিটমান এনেকৈ উতলিবলৈ দিম। দেউতাই খাব বুলি কৈছে, তো দুপিচে দি দিওঁ। মাছ ভজা তেল অলপ দি দিলোঁ, দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি দিয়াৰ লগে লগে পেটুখিনি দি দিছোঁ। অলপমান আদা নহৰু এতিয়াই দি দিছোঁ, কেঁচা গোন্ধটো যোৱালৈকে ভাজিম। পেটুখিনি ভজা হৈ গৈছে, এতিয়া বেঙেনাখিনি দি দিছোঁ। অলপমান হালধি, সোৱাদ অনুসৰি নিমখ, ভালকৈ লৰাই দিব। ঢাকন মাৰি দিছোঁ। চ' ৰাইজ, এইফালে মাছৰ আঞ্জা ৰেডি হৈ গৈছে। আলুটো অলপমান বেছি হ'ল, মানে কি হ'ল, মই ভাবিছিলোঁ মাৰ কাৰণে আলু এক পিচ এক্সট্ৰাকৈ থৈ দিম আলু পিটিকা খাবৰ কাৰণে, যিহেতুকে মায়ে নাখায়। আৰু মাৰ কাৰণে নিজে এইফালে বইল দালি বনাই থৈ গৈছে, মগুৰ দাইল। তো পাহৰি গ'লোঁ মানে, তো সেইটো কাৰণে আলুটো অলপমান বেছি হৈছে। আৰু পানী দি নাথাকিলোঁ, কাৰণ বহুত বেছি পানী দিলেও মানে পিছত সেৰেঙা লাগিব বুলি, যিহেতুকে গৰম পানী নাছিলে। আৰু এইফালে বেঙেনা ভাজিও অলম'ষ্ট ৰেডি হৈ গৈছে। পেহীয়ে দি থৈ গ'ল লেচেৰা আৰু আলু ভাজি। এনেকৈ চাউলটো তিয়াই অলপমান সময় থৈ দিছোঁ। 15-20 মিনিট ৰেষ্ট ল'লোঁ। এতিয়া ভাতটো বনাবলৈ লৈছোঁ। জুইশালৰ পৰা গৰম পানী অলপ লৈ আহিলোঁ, আৰু অলপমান বেছি হ'ব চাগে, অকণমান কমাই লওঁ। কৃষ্ণ প্ৰভু। মাৰ কাৰণে এটা ভাত কেৰেলা আৰু এটা আলু দি দিছোঁ। ভাতটো চেকিবলৈ হৈ গৈছে অলম'ষ্ট। এনেকৈ চেকি লওঁ, তাৰপিছত দেখাই আছোঁ। এইফালে ভাত ৰেডি হৈ গ'ল। ভাতটো বাঢ়ি লৈছোঁ। এইফালে দেউতাৰ কাৰণে এইফালে মাছৰ পেটু ভাজা, এইফালে পেহীয়ে দিয়া লেচেৰি মাহ আৰু আলু ভাজি, এইফালে মাছৰ তৰকাৰী, আৰু এইটো ৰাতিপুৱাৰে অলপমান ভাজি আছিল, মই লৈ লৈছোঁ। আৰু দেউতাই তিয়ঁহ নাখায়, চ' আমি দুয়োটাই ধুনীয়াকৈ টিপটপকৈ খাই লওঁ। কেনেকুৱা লাগিছে দেউতা খাই? মাছৰ টেঙাটো ভাল হৈছেনে? দিয়া খোৱা, দেৰিয়ে হ'ল। চ' ৰাইজ, আমি খাই আছোঁ, ধুনীয়াকৈ খাই লওঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে। বাই।